হুঁচৰি আহিব বুলি মাটিমাহ তিয়াই থৈছিলোঁ, কিন্তু হুঁচৰি নাহিলে, সেইবাবে ময়ে ভাজি খাম। আজি আকৌ গাটো ভাল লগা নাই, সেইবাবে কিবা এটা জ্বলা পোৰা এনেকুৱা খাব মন গৈছে, মিঠা খাব মন নাই যোৱা। সেইবাবে এইখিনি কি লৈ লৈছোঁ চাওক। এইখিনি হৈছে মাটিমাহখিনি তিয়াই থৈছিলোঁ আৰু মাটিমাহ ভাজিম। এইফালে তেজপাত, এইফালে জলকীয়া, কেঁচা জলকীয়া, এইফালে পিঁয়াজ, এইফালে নিমখ হালধি, আৰু এইফালে হৈছে কেৰাহী গৰম। আজি এইখিনি তিতা মাটিমাহ তিতাই থোৱা, যিদৰে চানাবোৰ তিতাই থোৱা থাকে, সেইদৰে মাটিমাহ তিতাব পাৰে। চাওক কিমান ধুনীয়াকৈ ফুলি উঠিছে। আৰু এতিয়া মই ভাজিম। আৰু এইফালে তেল হৈ গৈছে গৰম, এইফালে পিঁয়াজ দি দিছোঁ আৰু এইফালে দি দিছোঁ কেঁচা জলকীয়া কেইটা। ঠাউকে ফুটক। কেঁচা জলকীয়াৰ যিটো কেঁচা গোন্ধ আৰু খাবলৈ মজা, ফ্ৰাই কৰি দিলে সেইখিনি খাবলৈ বহুত বেছি ভাল লাগে দেই। আপোনালোকে ভাবিছে চাগে ইমান বেছি জলকীয়া লৈ লৈছে, বিহ জলকীয়া খাব লাগে বোলে। বিহ জলকীয়া বহুত ৰোগৰ কাৰণে ভাল, আৰু আমাৰ ঘৰত এয়া বিহ জলকীয়া আছে যিহেতু, সেইকাৰণে তেলতে ফ্ৰাই কৰি লৈছোঁ। ৰঙা হ'ব দিম, তাৰ পাছত আৰু মাটিমাহ দিম। সোৱাদ অনুসৰি নিমখ আৰু হালধি দি দিলোঁ। হালধিৰ ৰংটো উঠিলেহে ধুনীয়া লাগে। হালধি দি দিয়াৰ লগে লগে চব্জি যিকোনো বস্তুৰ ৰংটোৱে ইমান ধুনীয়া চাওক। আৰু মাটিমাহখিনি দি দিলোঁ চাওক। মাটিমাহখিনি দি দিওঁতে কি ধুনীয়া ৰং এটা উঠিছে। আজি আকৌ আমাৰ হুঁচৰি আহিব বুলি মই মাটিমাহখিনি তিতাই দিছিলোঁ। আজি তিতোৱা নহয়, কালিয়ে তিতোৱা। কালি মাটিমাহখিনি তিতাইছিলোঁ হুঁচৰি আহিব বুলি। আৰু হুঁচৰি যিহেতু কালি আমাৰ ইয়াত সন্মিলন আছিলে, সেইবাবে হুঁচৰি নাহিলে, আৰু আজি মই খাই আছোঁ ভাজি। আৰু ইমান ধুনীয়া হৈ গৈছে চাওক। হৈ গ'ল আৰু অকণমান আছে। ইমান যে ধুনীয়া লাগিছে, ৱাও। এয়া হৈ গ'ল মাটিমাহ, তিতাই থোৱা মাটিমাহ। আৰু এইফালে হৈ গ'ল ৰেডি। তাৰ পাছত মই অকণমান লৈ লৈছোঁ ভাত, আৰু এয়া ভাতৰ লগত অকণমান। কি ধুনীয়া লাগিছে নহয় সঁচাই। ইয়াৰ সোৱাদো কিন্তু বহুত বেছি ধুনীয়া হ'ব দেই। মই আকৌ বইল খায়ো বহুত ভাল পাওঁ, তেল খায়ো বহুত ভাল পাওঁ। যিহেতু ঘৰতে আমাৰ তেল আছে, ঘৰৰ সৰিয়হ তেল। এইখন হৈ গ'ল মোৰ কাঁহী, চাওক। এইখন আৰু এনেকৈ খোৱাৰ মজাই বেলেগ। কি ধুনীয়া লাগিছে ন ধুন। যিমানে গাটো বেয়া হ'লেও গৰু ছাগলী ঘৰৰ কামবোৰ কৰিবই লাগিব মহিলাসকলে। মোৰো একদম আজি মাথাৰ বিষ, নাকটো ইমান বেছি। কালি ঠাণ্ডা সোমালে সন্মিলন চাব যাওঁতে। আৰু এতিয়া মই আৰু বেটা গৰু আৰু ছাগলী বিচাৰি আহিছোঁ। গৰু ছাগলীকেইটা বান্ধি দিম আৰু শুই যাম অকণমান, গাটো ভাল লাগিব। মানুহজন গধূলি আহি পাব, পোৱাৰ পাছতহে দেহাটো অকণমান আৰাম পাম। সিও বেচেৰা কাম কৰি আহে, তাকো ক'বলৈ বেয়া লাগে। আজি মাটিমাহ ভাজি খোৱা ভিডিঅ'টি আপোনালোকে কেনেকুৱা পালে জনাব। ধন্যবাদ।